অত্যন্ত সুখী কেইবা হাজাৰো মানুহ আহি আমাক সংগ দিলে। মই ইতিমধ্যে আপোনালোকৰ আগত সকলোকে কৈছোৱেই যে উপ নিৰ্বাচনত ইমান উৎসাহ দেখা পোৱা নাযায়। উপ নিৰ্বাচনৰ পৰিৱেশ অলপ ঠাণ্ডা থাকে, কিন্তু আজি ইয়াৰ একেবাৰে বিপৰীত প্ৰতিশ্ৰুতি এখন দেখা গ'ল। হাজাৰ হাজাৰ মানুহ ওলাই আহিলে, নাচি বাগি আহিলে। সাধাৰণতে যেনেকৈ আমি সাধাৰণ নিৰ্বাচনৰ মনোনয়ন দিওঁ তেনেকুৱাই হ'ল। ই প্ৰতিফলিত কৰে যে দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া যথেষ্ট ভোটৰ ব্যৱধানত জয়লাভ কৰিব। যোৱা কেইবামাহো মই বিহালী সমষ্টিৰ চুকে কোণে ঘূৰিছোঁ। অসমৰ 10টা ভাল সমষ্টি, উন্নত সমষ্টিৰ ভিতৰত এটা হৈছে বিহালী সমষ্টি। ৰাস্তা পথ অত্যন্ত ভাল। 4খনকৈ কলেজ, ইঞ্জিনিয়াৰিং কলেজক লৈ এটা সমষ্টিত চাগে অসমত বহুত কম আছে। আমাৰ যদি হেডকোৱাৰ্টাৰ সমষ্টিবিলাক বাদ দিওঁ, সদৰ সমষ্টিবিলাক বাদ দিওঁ, যিবিলাক গাঁৱৰ সমষ্টি তাত 4খনকৈ কলেজ সাধাৰণতে ক'তো নাথাকে। গতিকে বিহালীত এইখিনি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট বিহালীৰ কাৰণে কৰিছে বুলি ৰঞ্জিত দত্ত ডাঙৰীয়াই অলপ আগতো ভাষণ দিছিল। কিন্তু ৰঞ্জিত দত্ত ডাঙৰীয়াৰ আশুকলীয়া প্ৰচেষ্টাৰ ফলতেই বিহালীৰ এই উন্নয়ন হৈছে। বিহালী ৰাইজে ৰঞ্জিত দত্ত ডাঙৰীয়াক MP বনালে, সেইকাৰণে এই উপ নিৰ্বাচন অনুষ্ঠিত হ'ল। উপ নিৰ্বাচনত দলৰ একনিষ্ঠ এগৰাকী সদস্যক বা কাৰ্যকৰ্তাক টিকট দিছে, আৰু মই অত্যন্ত দৃঢ়ভাৱে কওঁ যে 40,000 ওপৰৰ ব্যৱধানত আমি এই নিৰ্বাচনত জয়লাভ কৰিম।